আজিৰ এই ভিডিঅ'টিত আছে নৱম শ্ৰেণী গণিতৰ ক্লাছ 9ৰ দ্বিতীয় অধ্যায়ৰ অনুশীলনী 2.12 ৰ 5 নম্বৰ কোৱেশ্চনটো আছে। ইয়াত চোৱা কি কৈছে, তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা। সো ইয়াতে কেইটামান সমীকৰণ দিয়া আছে, বহুপদ দিয়া আছে। এই বহুপদ কেইটা শ্ৰেণী বিভাজন কৰিব দিছে। ৰৈখিক কোণটো, দ্বিপদ কোণটো আৰু ত্ৰিঘাত কোণটো। ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত এনেকৈ শ্ৰেণী বিভাজন কৰিব লাগিব। সো ইয়াত চোৱা এক নম্বৰটো কি কৈছে, x² + x। সো আমাক ঘাত চাব লাগিব, কোণটোৰ ঘাত কিমান আছে। যদি একো নাথাকে 1 থাকে তেনেহ'লে ৰৈখিক হ'ব, আৰু যদি 2 থাকে তেনেহ'লে দ্বিঘাত, আৰু 3 থাকিলে ত্ৰিঘাত। সো ইয়াত আছে এক নম্বৰটো x² + x, তেনেহ'লে এইটো কি হ'ব, দ্বিঘাত হ'ব। সো এইটো হয় দ্বিঘাত। সো তাৰপিছত আমাৰ 2 নম্বৰটো আছে। সো 2 নম্বৰটো আছে x - x³। ইয়াতে ঘাত কিমান আছে, সূচক বা ঘাত xৰ ওপৰত 3 আছে, তেনেহ'লে এইটো হ'ব ত্ৰিঘাত। আৰু 3 নম্বৰটো আছে y + y² + 4। সো ইয়াত চোৱা ঘাত, সৰ্বোচ্চ ঘাত কিমান আছে, 2 আছে, গতিকে এইটো দ্বিঘাত হৈ যাব। সো তাৰপিছত 4 নম্বৰ আছে। 4 নম্বৰটো আছে 1 + x। সো ইয়াতে ঘাত একো নাই, মানে 1 আছে, গতিকে এইটো হ'ব ৰৈখিক। সো এইটো হ'ল ৰৈখিক। সো তাৰপিছত আমাৰ 5 নম্বৰটো আছে। 5 নম্বৰটো আছে 3t। ইয়াতো একো নাই, মানে 1 আছে, গতিকে এইটো ৰৈখিক হৈ যাব, ৰৈখিক। 6 নম্বৰটো আমাৰ আছে r², গতিকে ইয়াত ঘাত কিমান আছে, 2। সো গতিকে এইটো দ্বিঘাত। সো তাৰপিছত 7 নম্বৰটো আছে 7x³। সো গতিকে ইয়াতে ঘাত কিমান আছে, 3। সো গতিকে এইটো হ'ব ত্ৰিঘাত। সো এনেকৈ যিকোনো সমীকৰণ দিলে তোমালোকে পাৰিবানে? সো ঘাত চাব লাগিব, কোনটোৰ ঘাত কিমান আছে বা সূচক। যদি 2 থাকে দ্বিঘাত, 3 থাকিলে ত্ৰিঘাত, আৰু 1 থাকিলে নাইবা একো নাথাকিলে এইটো হয় ৰৈখিক। সো আজিৰ ভিডিঅ'ত ইমানেই। যদি ভিডিঅ'টো ভাল লাগি থাকে এটা লাইক কৰি দিবা, লগতে চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'বা। সো আজিৰ ভিডিঅ'ত ইমানেই।